हेलो फ्रेंड्स, वेलकम टू माय यूट्यूब चैनल। सो आज मैं आपलोक जनाब विचार प्रधानमंत्री किसान सम्मान निधिर 17 नং किस्तिটো आपलोके केতিয়া पाब, कि तीनिटा काम करिब लागिब, आपलोके कि काम करिले आपलोके 17 नং किस्तिটো पाब और यार आगते यदि आपलोके पोৱা নাই तेतियाह'ले हेइखिनि टका आपुनि कि काम करिले आपलोके टकाসমূह पाब। सविशेष तथ्य जानिबर कारणे आपलोके सम्पूर्ण भिडिओটো चाब लागिब, तेतियाहे आपलोके सम्पूर्ण तथ्यखिनि बुझि पाब और सम्पूर्ण आपनार जी किस्ति रही आছিলে সেই किस्तिটো आपनालोके पाबर कारण सक्षम हब। सेहे आपनालोके भिडिओটো यदि इतियाলৈকে চাই আছে तेतियाह'ले लाइक शेयर करि दिब और नतुनকৈ यदि चाই আছে चेनेलটো सबस्क्राइब करि राखिब, जाते मैं এনেকুৱা ধৰণৰ ভিডিওবিলাক দিলে आपनालोके পোনপ্ৰথমে পায়। আমি এতিয়া আৰম্ভ কৰিব বিচাৰিছোঁ যিটো আপোনালোকৰ 17 নং কিস্তি, সেই 17 নং কিস্তিটো আপোনালোকে কেতিয়া লাভ কৰিব। আপোনালোকৰ যিটো 17 নং কিস্তি হয় সেইটো জুন মাহৰ প্ৰথম সপ্তাহত দিয়া কথা আছিলে, কিন্তু এতিয়া মই অফিচিয়েলত চেক কৰিছিলোঁ বা টেক্সট কৰিছিলোঁ, এতিয়া সিহঁতে কৈছে জুন মাহৰ লাষ্টত বা জুলাই মাহৰ প্ৰথম সপ্তাহত দিব বুলি উল্লেখ কৰিছে। এতিয়ালৈকে তেনেকুৱা অফিচিয়েলি তথ্য দিয়া নাই, যদিও মই তাত টেক্সট কৰিছিলোঁ হেল্পত, তাতে জনাইছে। ইয়াৰ পিছতে মই আপোনালোকক জনাব বিচাৰোঁ আপোনালোকৰ তিনিটা কাম আছে, সেই তিনিটা কাম কৰিলেহে আপোনালোকে আপোনালোকৰ 17 নং কিস্তিটো পাব। কামসমূহ কি কামসমূহ আপোনালোকে কৰিব লাগিবই, তেতিয়াহে আপোনালোকে আপোনালোকৰ যি প্ৰাপ্য ধন সেই প্ৰাপ্য ধনটো আপোনালোকে পাব। আপোনালোকে প্ৰথমতে আপোনালোকে চেক কৰিব লাগিব আপোনাৰ KYC-টো ঠিকে আছে নে নাই। KYC-টো যদি আপোনালোকৰ ঠিক নাই তেতিয়াহ'লে আপোনালোকে টকাটো নাপাব। KYC আপডেট কৰিবৰ কাৰণে আপোনালোকে নিজেই মোবাইলত কৰিব পাৰিব। লগতে যদি আপোনালোকে নাজানে তেতিয়াহ'লে যিকোনো CSC চেণ্টাৰত গৈ আপোনালোকে KYC-টো কৰি ল'ব। ইয়াৰ পিছতে আপোনালোকৰ যদি লেণ্ড শেডিং হৈ আছে তেতিয়াহ'লে কি কৰিব লাগিব। লেণ্ড শেডিং থাকিলেও আপোনালোকে টকাটো নাপাব, আৰু আপোনালোকৰ বেংক শেডিং যদি হৈ আছে তেতিয়াহ'লে আপোনালোকে এই টকাটো নাপাব। তাৰ কাৰণে আপোনালোকে এগ্ৰিকালচাৰ অফিচত যাব, আপোনালোকে অনলাইন কৰোঁতে যি ডকুমেণ্টছ দিছিলে সেই ডকুমেণ্টছখিনি লৈ তাতে ছাবমিট কৰি দিব, আকৌ এবাৰ জনাই দিব যে আমাৰ এইখিনি হৈ আছে, আমি কি কৰিব লাগিব। সিহঁতে ঠিক কৰি দিব। তাৰপিছতে আপোনালোকৰ যি 17 নং কিস্তি সেই 17 নং কিস্তিটো আপোনালোকে পাই যাব। ইয়াৰ পিছতে আপোনালোকৰ যি প্ৰথমতে পাবলগীয়া ধন আছিলে সেই টকাখিনিও একেলগে আপোনালোকে পাই যাব। যদি আপোনালোকৰ ইনফৰমেশ্যনটো ভাল লাগিছে তেতিয়াহ'লে আপোনালোকে চেনেলটোৰ পৰা যিখিনি তথ্য লাভ কৰিলে সেইখিনি চাই যদি সন্তুষ্ট হৈছে লাইক শ্বেয়াৰ কমেণ্ট কৰিব। লগতে যদি নতুনকৈ চাই আছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ৰাখিব।